মহানগৰীত বান পৰিস্থিতিৰ মূল কাৰণ কি ক'লে দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এজাক বৰষুণতে কিয় ডুবি যায় স্মাৰ্ট চিটি মহানগৰীত বৰষুণ হোৱাৰ ফলত কৃত্ৰিম বানৰ বাবে জগৰীয়া কোন মেঘালয় নে সাধাৰণ ৰাইজ চৰকাৰ আহিছে গৈছে কিন্তু কিছুমান গভীৰ সমস্যাক ৰোধ কৰিবলৈ সক্ষম হোৱা নাই কোনো এখন চৰকাৰে উন্নয়ন হৈছে দলং বনাইছে ৰাস্তা ঘাট উন্নত হৈছে কিন্তু সকলো ফুটুকাৰ ফেন হৈ পৰে তেতিয়া যেতিয়া মহানগৰীত আহে এজাক বৰষুণৰ ফলত সৃষ্টি হয় স্মাৰ্ট চিটিত কৃত্ৰিম বানৰ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয় মহানগৰবাসী ঘৰৰ পৰা ওলাই অহা বহু লোক আবদ্ধ হৈ পৰে পানীৰ ওপৰতে তেতিয়া ওলাই পৰে স্মাৰ্ট চিটিৰ ফুপুলা স্বৰূপ এই পৰিস্থিতিৰ সন্মুখীন হৈ ৰাইজে দুখে ৰজাঘৰীয়া আৰু ৰজাঘৰীয়াই চালে বেৰে কোবাই দুখিব চুবুৰীয়া ৰাজ্য মেঘালয় আৰু মহানগৰবাসী আজি সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিজেপি দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে কৰিছে এক দায়হৰা মন্তব্য বৰষুণৰ ফলত মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে প্ৰথমে তেওঁ জগৰীয়া কৰিছে মেঘালয়ক আৰু তাৰ পিছতে দুখ দিছে সাধাৰণ ৰাইজক এইবাৰ বানপানীটো বেছি হোৱাৰ আৰু এটা কথা হ'ল মেঘালয়ৰ যিটো ধাৰাসাৰে যিটো হুৰাহুৰে পানী আহিছে মাটি কাটি পেলাই তাত যিটো কৰিছে সেইটোৱে এটা বৃহৎ অংশত বানপানী এই যিটো ফ্লেছ ফ্লাড হৈছে তাত বৰ ডাঙৰ এটা তেওঁলোকৰ আছে অৰিহণা আছে নলাটো য'ৰ পৰা পানী বৈ আহে তেওঁলোকে বেদখল কৰি আছে গতিকে এইবিলাক মই ভাবোঁ যে কঠোৰভাৱে কোনো উপায় নাই নহ'লে মানুহে সদায় এনেকুৱা ধৰণৰ জমৰ যাতনা সদায় ভুগি আহিব এইটোতো আৰু ৰকেট ছায়েন্স নহয় যে গুৱাহাটীটো এটা মাইহাং বাতিৰ দৰে পাহাৰত সেই বিশেষকৈ মেঘালয় চাইড মই কৈছোঁ বিভিন্ন ধৰণৰ তেওঁলোকে মাটি কাটি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজবিলাক কৰিছে য'তো কিন্তু সেইবিলাকে আমাক বহুত ক্ষতি কৰিছে কিন্তু কাৰণ যিয়ে নহওক অতি সোনকালে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা চিৰদিনৰ বাবে হ'ব লাগে সমাধান মহানগৰীৰ ৰাজপথত যাতে বৰষুণ হোৱাৰ পিছতে চলিব লগা নহয় নাও পানীত আবদ্ধ হৈ পৰিব নালাগে যাতে সাধাৰণ জনতা অহা যোৱা কৰাত কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে যাতে শিক্ষাৰ্থীসকল এই বিষয়ে এতিয়া চৰকাৰ প্ৰশাসন কিমান আৰু কেনেকৈ সচেতন হয় সেয়াহে হ'ব এক উল্লেখনীয় বিষয় নিউজ ডেস্ক ৰিপৰ্ট ফৰ নেশ্যন অসম